আশাবাদী আছিলোঁ যে মই জিকিম মই আজি বহুত ভাল লাগিছে ৰাইজে মোক আমাৰ পুত চানমাৰী ৰাইজসকলে মোক মানে বহুত সহায় কৰিছে মই বিজেপিক হৰুৱাইছোঁ কিমান মই এতিয়ালৈকে গম পোৱা নাই বিজয়ী হৈছোঁ হয় 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 আম আদমি পাৰ্টি প্ৰথম হয় অসমত আহি গ'ল আম আদমি পাৰ্টি মই আপোনালোকৰ চেনেলৰ যোগেদি ক'বলৈ বিচাৰিছোঁ নমস্কাৰ মোৰ নাম মুদিতা দাস বহুত ভাল লাগিছে মই ক'বলৈ মোৰ ভাষা নাই 14 চি ৱাৰ্ডৰ পৰা হয় মোৰ 5 গৰাকী আছিলে নিৰ্দলীয় আমাৰ 3 গৰাকী প্ৰাৰ্থী আমি পৰীক্ষা কৰিছিলোঁ আম আদমি পাৰ্টিৰ পৰা লখিমপুৰ জিলাত আমাৰ তাৰে এগৰাকী প্ৰাৰ্থী হেৰি হৈছে দ্বিতীয়গৰাকীয়ে কণ্টেষ্ট কৰি ছেকেণ্ডত আছিলে 12 বিত আমাৰ কাৰণে সেইখিনি যথেষ্ট আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে এইখিনি সহায় জনোৱাৰ কাৰণে আমি আশা কৰিব নোৱাৰা তেখেতলোকে মোক সহায় কৰিছে দুৰ্নীতি এগেইনষ্টত এয়া প্ৰথম পদক্ষেপ বুলি আমি ভাবিছোঁ ধন্যবাদ মই আশাবাদী আছিলোঁ যে মই জিকিম মই আজি বহুত ভাল লাগিছে ৰাইজে মোক আমাৰ পুত চানমাৰী ৰাইজসকলে মোক মানে বহুত সহায় কৰিছে মই বিজেপিক হৰুৱাইছোঁ কিমান মই এতিয়ালৈকে গম পোৱা নাই বিজয়ী হৈছোঁ হয় 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 আম আদমি পাৰ্টি প্ৰথম হয় অসমত আহি গ'ল আম আদমি পাৰ্টি মই আপোনালোকৰ চেনেলৰ যোগেদি ক'বলৈ বিচাৰিছোঁ নমস্কাৰ মোৰ নাম মুদিতা দাস বহুত ভাল লাগিছে মই ক'বলৈ মোৰ ভাষা নাই 14 চি ৱাৰ্ডৰ পৰা হয় মোৰ 5 গৰাকী আছিলে নিৰ্দলীয় আমাৰ 3 গৰাকী প্ৰাৰ্থী আমি পৰীক্ষা কৰিছিলোঁ আম আদমি পাৰ্টিৰ পৰা লখিমপুৰ জিলাত আমাৰ তাৰে এগৰাকী প্ৰাৰ্থী হেৰি হৈছে দ্বিতীয়গৰাকীয়ে কণ্টেষ্ট কৰি ছেকেণ্ডত আছিলে 12 বিত আমাৰ কাৰণে সেইখিনি যথেষ্ট আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে এইখিনি সহায় জনোৱাৰ কাৰণে আমি আশা কৰিব নোৱাৰা তেখেতলোকে মোক সহায় কৰিছে দুৰ্নীতি এগেইনষ্টত এয়া প্ৰথম পদক্ষেপ বুলি আমি ভাবিছোঁ ধন্যবাদ